নগলা যে নাই নাই দিবই লাগিব তুমি দিবই লাগিব ইমান ধুনীয়া লাগিছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আপোনালোকৰ ভালনে মোৰতো ভালেই হয় বা আপোনালোকৰ দেৱালী কেনেকুৱা গৈছে আমাৰতো সৰুমুলকৈ গৈছে আৰু থুলমূলকৈ কালি বনোৱা ৰংগলীটো আছেই ধুনীয়াকৈ আজিও অকণমান মানে ফূৰ্তি কৰিম বুলি ভাবিছোঁ আৰু আজি ক'লে দেউতাই ব'ল আজি হাঁহ মাংস খাওঁ বুলি সেইকাৰণে দেউতাই হাঁহ মাংস বনাম বুলি হাঁহ মাংস লৈ আহিছে বনাবলৈ আৰু আমাৰ ঘৰতে কোমোৰা লাগি আছে ব'লক আপোনালোকক দেখুৱাওঁগৈ কোমোৰাকেইটা ইমান ধুনীয়াকৈ লাগি আছে নহয় লাগি আছে কোমোৰা এইটো এটা আৰু এইটো লাগি আছে এইটো ডাঙৰে হৈ গ'ল এটা ওপৰত লাগি আছে গছৰ ওপৰতে পোৱা গৈছে একদম নোম আছে সৰু সৰু ফুটফুটীয়া এইটো এটা দুটা ওচৰ মানুহকো দিয়া হ'ব ন সেইটো কাৰণে ন আছে আৰু আজি মই ডিব্ৰুগড়লৈ যাম বুলি ভাবিছোঁ ডিব্ৰুগড়ত কাম এটা আছে মানে প্ৰথমতে ভাতটো খাই লওঁ তাৰপিছত যাম ৰেডি হৈ লওঁ এতিয়া মই দেউতাক হেল্প কৰি দিওঁগৈ অকণমান অকলেনো কিমান কৰিব হাঁহ মাংসটো দেউতাই বনালে বেছি ভাল লাগে টেষ্টি লাগে মই আজিলৈকে বনাই পোৱা নাই মানে এয়া আজি দুপৰীয়া আহাৰ থালি খুবেই ভাল লাগিলে খাই হেল্ল' গাইজ এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়লৈ কেইটা বাজিল দেৰিয়ে হ'ল আমাৰ 2টা বাজি পাৰ হ'ল ডিব্ৰুগড়লৈ আমি ফুৰিবলৈ গৈ আছোঁ আমি মাহী এগৰাকীৰ ওচৰলৈ গৈ আছোঁ তাত লগ কৰিবলগীয়া আছিলে আমাৰ আৰু গাইজ মোৰ লগত আছে জয়দীপ আমি দুটাই গৈ আছোঁ এতিয়া ব'লক এতিয়া গাইজ আজি মোক সি গিফ্ট দিম বুলি কৈছে দেই কি গিফ্ট দিব মই নাজানো কিন্তু দিবা না তুমি কিটা ফলো মাৰ দিম বুলি মই নাই নাই দিবই লাগিব তুমি দিবই লাগিব গিফ্টৰ কথা নহ'ব এতিয়া গৈছোঁ যেতিয়া ল'মেই কিবা গিফ্ট এটা নাই নাই দিব হ'ব এতিয়া ব'লক চাওক ইমান ধুনীয়া লাগিছে ধাননি পথাৰখিনি হেল্ল' গাইজ আপোনালোকৰ এটা ধুনীয়া ভিউ এটা দেখুৱাম হা এয়া চাওক কি ধুনীয়া লাগিছে পথাৰখনক এইফালে যায় ডিব্ৰুগড় ফালে যায় আৰু এইখন গোৱামাৰ ওচৰতে হয় গোৱামাৰ বুলি কয় জেগাটো ইমান ধুনীয়া লাগিছে চাওকচোন এই মাটিবিলাক এতিয়া বিকিয়ে গৈছে লাহে লাহে পিছততো নাইকিয়া হ'ব এই ফুলখিনি আৰু মোৰ এই ঠাইডোখৰ সৰুকালৰ পৰাই বহুতেই প্ৰিয় হয় এতিয়া ব'লা যাওঁ এইটো চাওক ইয়াতো বিক্ৰী কৰে কিমান ডোখৰ মাটি এইখন হৈছে চাউলখোৱা অভাৰব্ৰিজ ভাবিছোঁ ওপৰেদি যাম মানে আমি এতিয়া আজি বতৰটো ভাল কৰি দিছোঁ কালি বতৰটো একেবাৰে বেয়া আছিলে বৰ ইমান ধুনীয়া লাগিছে ভিউটো এতিয়া আমি জগন্নাথ মন্দিৰ ওচৰত পামগৈ আৰু ইমান ধুনীয়া লাগিছে বাইপাছটো আগতে এইবিলাক নাছিলে কিন্তু গছ চছ লগোৱা নাছিলে এতিয়া গছ লগাইছে মাজত এই হাতী এয়া হৈছে জগন্নাথ মন্দিৰ জগন্নাথ মন্দিৰ আমি বেলেগ না সোমাম মানে তেতিয়া দেখুৱাম আপোনালোককো ওচৰতে আছে খনিকৰ পাৰ্ক বহুত পুৰণা হয় খনিকৰ পাৰ্কখন আমি এতিয়া এইফালে টাৰ্ণিং লৈ লৈছোঁ এইফালে নগ'লা যে চৰি দেই আমি চিধাকৈ যাবলগীয়া হৈছে এতিয়া মই ভাবিছিলোঁ সেইফালে যাব বুলি কিন্তু নহয় বেলেগ এটা ৰাস্তাৰ ফালে যাব এতিয়া লাজে পালোঁ মই এতিয়া টাৰ্ণিংটো লৈছে দেই আগৰ টাৰ্ণিংটো নাছিলে কিন্তু এইফালে
এতিয়া আমি ডিব্ৰুগড় সোমাই দিম। এইফালৰ পৰা ক'ত পাম আমি? ইউনিভাৰ্চিটিৰ ওচৰত। অঁ, ইউনিভাৰ্চিটিৰ ওচৰত পামগৈ। এতিয়া আমি অভাৰব্ৰিজ ওপৰেদি গৈ আছোঁ। ইউনিভাৰ্চিটিৰ ওচৰৰ অভাৰব্ৰিজেদি গৈ আছোঁ। তাৰপিছত মাহীৰ ওচৰত পামগৈ আৰু মাহীৰ ওচৰত। তাত মানে মায়ে চব্জি দি পঠিয়াইছিলে, চব্জিখিনি দি থৈ আহিম মাহীক। এইখনে হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ইয়াত ওপৰত উঠা নাই ন। এতিয়া আমি গৈ আছোঁ, গধূলিয়ে হৈ গ'ল। আমি লগ কৰি ল'লোঁ, মাহীৰ লগত অকণমান কথা পাতিলোঁ, ভণ্টিহঁতৰ লগতো কথা পাতিলোঁ। এতিয়া আমি বজাৰলৈ যাওঁ, কি দিয়ে আজি তাকে চাওঁ। দিব লাগিব, দিৱালী গিফ্ট কিবা এটা দিব লাগিব, দিৱালী গিফ্ট কিবা এটা দিব লাগিব। আমি এতিয়া গৈ আছোঁ। একচুৱেলি দেৱালীত আমি প্ৰথমবাৰ বাবে ডিব্ৰুগড়লৈ বজাৰ কৰিব আহিছোঁ। চাওক ইমান ধুনীয়া লাগিছে। আজি ইমান খালী খালী লাগিছে বজাৰখন, মানুহ বেছি নাই বাৰু। আমাৰ মানে ভোক লাগিলে সেইকাৰণে লেটছ গ'তে সোমাই ল'লোঁ। সোমাইছোঁ। দামবিলাক ঠিকেই আছে, খাব পাৰিম ধুনীয়াকৈ। আমি দুয়োটাই ৰোল অৰ্ডাৰ দিছোঁ, ৰোল এণ্ড কফি। আমাৰ অৰ্ডাৰ আহি গ'ল। কেনেকুৱা হয়? বহুত দেৰি ৰখিবলগীয়া হ'ল। পানীৰ ৰোল, এইটো কি হয়? মাঞ্চুৰিয়ান। আমি এতিয়া কেটলা মাৰ্কেট গৈ আছোঁ। এইখন কেটলা মাৰ্কেট হয়। কেটলা মাৰ্কেটৰ ভিতৰত ডিব্ৰুগড়ত থকাবিলাকে গম পাইছে এনেও কেটলা মাৰ্কেটৰ কথা। ইয়াত হ'লচেল দামত বস্তু পোৱা যায়। ফটকা কিনিবলৈ আহিছোঁ আমি ইয়াত। এইটো লোৱা হৈ গ'ল। আমাৰ ফটকা বজাৰ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ঘৰতে এনজয় কৰিমগৈ এতিয়া। গাইজ, আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, মানে ঘৰলৈ যাব লৈছোঁ আৰু এতিয়া। কি জানে গিফ্ট নিদিলে, বহুত বেয়া আছে। একো নাই বাৰু, মই গিফ্ট খোজাও নাছিলোঁ, এনেই আৰু ধেমালিতে কৰি আছিলোঁ। কেতিয়াবা ধেমালিও কৰিব লাগে, হয়নে নহয় বাৰু? ব'লক এতিয়া ঘৰলৈ যাওঁ, ঘৰতে ফূৰ্তি কৰিমগৈ এতিয়া। আৰু একচুৱেলি মানে সি গিফ্ট দিম বুলিয়ে ভাবিছিলে, বাট আজি দোকান বন্ধ আছিলে কাৰণে দিয়া নহ'ল। দুখ লাগিছে তোমাৰ? অ'কে, হা? আচ্ছা আচ্ছা, অ'কে ব'লক এতিয়া। কিমান কুঁৱলী হৈছে, বগা, একদম বগা হৈ আছে দেখি। এইবিলাক হৈছে দুলীয়াজানৰ কোৱাৰ্টাৰ। ইমান ধুনীয়াকৈ লগাইছে। ভাল আছে। আমাৰ কলনীখন দেখিছে দে, ফটকে ফুটে ফুটে একদম লেতেৰা হৈ গৈছে। এইটো কিমান? 1000? ফাইনেলি মই পালোহি ঘৰ। সৰু মানুহ সৰু বস্তু লগাম এতিয়া। কলগছ, চকৰি আৰু কিবা লগাবা, জিৰি। এতিয়া আমি অনা স্কাই শ্বটছটো ফুটাবলৈ ধৰিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই হয়, যদি চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।